কামলৈ যাবলৈ দেৰি হৈছে নহয়। মালিকৰ ঘৰৰ মানুহে মোক আকৌ কথা শুনাব। বাটডোখৰো যে কিমান দূৰ নহয়, খোজকাঢ়ি কাঢ়ি আমনি লাগি যায়গে অ'। কঁকালো পৰিছেগে আৰু। জয়, অ' জয়, উঠ আকৌ। এই ল'ৰাটো যে কি হ'ব আৰু দেই, ভগৱানেহে জানে আৰু। মা, ৰাতিপুৱাই পাই তুমি কিয় ইমান চিঞৰি থাকা হা? কামত যোৱা আৰু সেইটোকে আকৌ চিঞৰি ওচৰৰ মানুহে ক'লেহে হয়নে? নহয় অ', শুন, মই ভাবিছোঁ কামলৈ যোৱাৰ আগত তোক ভাতকেইটা বাঢ়ি থৈ যাওঁ। ভাতহে বাঢ়ি থৈ গ'লেই হ'ল, মিছা মিছি মানে চিঞৰি থাকিব। মই এইবোৰ ভাল নাপাওঁ মা। খং নকৰিবি শুন, আজিৰ পৰা নিশ্চয় বাৰু দে। এতিয়া ব'ল ভাত খাগে ব'ল, তোৰ আকৌ কলেজো আছে নহয়। অকল কলেজ বুলি ক'লে নহ'ব নহয় মা, পইচা কোনে দিব? শুন, কালি তোক মই 500 টকা দিছিলোঁহে, শেষ হ'লেই নেকি? অকল 500 টকা? মোৰ লগৰবোৰে কিমান হাজাৰ টকা উৰুৱাই। আজি পইচা অলপ বেছিকৈ দিবা মা, মোৰ লগৰজনী বাৰ্থডে আছে। শুন, পইচা নথকা নহয়, পইচা কেইটামান আছে, কিন্তু সেইকেইটা তোক কিতাপ কিনিব নালাগিব জানো? সেই বুলি কি মই কলেজ নাযাম নেকি? কাম কৰি কৰি পইচাখিনি কি কৰা? মৰিলে কি লগত নিবা? শুন, তেনেকৈনো কিয় কৰিছ? পইচাখিনিতো তোৰ কাৰণে সাঁচিছোঁ। বাপেৰে নথকাত তোক মই কিমান কষ্ট ডাঙৰ কৰিছোঁ, একমাত্ৰ ভগৱানে জানে। বাদ দে সেইবোৰ, ব'ল ব'ল ভাত বাঢ়োঁগে, ভাত খাহি আহ। মোৰ কামলৈ যাব দেৰিয়ে হ'ব এতিয়া। আহ। মাকবোৰৰ সঁচাকৈ কাম নাই, এনেই মানে মিছামিচি। যাওঁ কলেজে যাওঁ, আজি পইচা কেইটামান মাৰিলোঁ বাপেকে। ভাল পাৰ্টি কৰিব লাগিব আজি। নিয়ৰ, আৰে জয়, তুমি আজি লাইব্ৰেৰীত যে? তোমাকে বিচাৰি আছোঁ। তুমি চাগে অংকিতাৰ বাৰ্থডে কথাকে ক'বা। মই নাযাওঁ নেকি জয়, মানে পৰীক্ষা পালেহি যে, আৰু মই পঢ়াও নাই একো। সেই পৰীক্ষাহে, পৰীক্ষা দিলেই হ'ল, পাছ কৰিবাই দেখোন। যদি বেয়া হয় পিছত দি দিবা, মই সেইবোৰ চিন্তাই নকৰোঁ। এইবোৰ চব পইচাহে, গম পোৱা নাই নিয়ৰ? যদি পইচা থাকে তেতিয়া আৰু কোনো ভয় নাই, মই এইবোৰ চিন্তাই নকৰোঁ। হ'লেও জয়, বাৰ্থডেলৈ তুমিয়ে যোৱা। এতিয়া আকৌ হিষ্ট্ৰী ক্লাছো আছে নহয়, পিছত আকৌ ছাৰে গালি পাৰিব। তুমি নগ'লে নাই, মই কিন্তু যাওঁ দেই, পিছত লগ পাম, বাই। ইয়াৰ যে কি হ'ব নহয়, মাকজনীয়ে ইমান কষ্ট কৰিছে, ইয়াৰ যে কোনো গুৰুত্ব নাই। অ'ত ছোৱালী ত'ত পাৰ্টি, অকল সেইবোৰতে বিজি। মাকজনীলেহে বৰ বেয়া লাগে অ'। যাওঁ, হিষ্ট্ৰী ক্লাছটোকে কৰি লওঁগে। অংকিতা, তোমাৰ কিন্তু আজি বাৰ্থডে পাৰ্টিটো কিন্তু মানিব লাগিব দেই। থেংক ইউ দেই, মোৰ যে পাতিবলৈ মনে নাই, মা আৰু পাপাৰহে মন। মই কৈছোঁ এইবোৰ পাতিবলৈনো কি দৰকাৰ, মন্দিৰত চাকি এগছ দি দিলেই হ'ল। এইবোৰ এক্সট্ৰা খৰচ জানানে, কাম কৰি কৰি যে দিনটো ভাগৰি লাগি যায়গে। আজি আকৌ আমাৰ ঘৰত কাম কৰা মানুহজনীও গ'লগে ঘৰলৈ। মই ঘৰত নাথাকোঁ যে, সেইকাৰণে মাহঁতে পাতিছে আৰু এইবাৰ পৰা নাপাতো আৰু। তুমি চাগে আগতে আমাৰ ঘৰটো যে এইখিনিতে গম নোপোৱা ন? মই এইফালে নাহোৱে যে, সেইকাৰণে সিমান গম নাপাওঁ, কিন্তু এতিয়াৰ পৰা আহিম আৰু এইফালে। জয়, তোমালোকৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আৰু মই। মোৰ মায়ে হাইস্কুল এখনতে কৰে, আৰু দেউতাক মই নেদেখিলোৱে। আই এম চৰি জয়। একো নাই। তোমালোকৰ ঘৰলৈ কিন্তু যাম আকৌ। আমাৰ ঘৰলৈ? নিশ্চয়। এতিয়া মই যাওঁ অংকিতা, কাইলৈ নিশ্চয় লগ পাম। ঠিক আছে জয়, যোৱা। তোমাৰ মায়ে আকৌ চিন্তা কৰি থাকিব নহয়। অংকিতা, তেতিয়া মই যাওঁ দেই। ভাতকেইটা খাবলৈওচোন একো নাই। কাম কৰা পইচাকেইটা যদি বস্তু আনো, তেতিয়া তাৰ কাৰণে দেখোন কলেজ যাবলৈ পইচা কমিয়ে যাব। একো নাই দে, মই সুধা ভাতকে খাওঁ। সিটো চাগে বাৰ্থডেত খায়ে আহিব। কাইলৈ দুপৰীয়া কিবা এটা আনিব লাগিব, নহ'লে সিনো ক'ত সুধা ভাত খাব। ভাতকেইটা খাই ভাগৰে লাগি গ'ল পাই, অকণমান শুইয়ে লওঁ। মালিকৰ ঘৰখন যে কিমান দূৰ, খোজ কাঢ়ি কাঢ়ি ভাগৰে লাগি যায়গে। কিন্তু কামটো কৰিবই লাগিব, নহ'লেনো কোনে পইচা দিব আজিৰ যুগত। অকণমান শুইয়ে লওঁ। মা। জয়, তই আহিলি নেকি? চাওঁ, এইফালে আহা। দিনটো অকল হোৱা, বেলেগতো একো কাম বন নায়েই। শুন, কিবা হ'ল নেকি? যি হ'ব লগা আছে হৈ গ'ল। মানে? মই ঠিক বুজি পোৱা নাই। বুজি পোৱা নাই মানে? মই আজি কলেজৰ পৰা আহোঁতে মোৰ ফোনটো বেয়া হ'ল, গতিকে মোক ফোন এটা লাগে। কি? ফোনটো বেয়া হ'ল? আচৰিত হ'বলৈ কি আছে, এটা কিনি দিলেই হ'ল। বোপাই, ফোন এটা লওঁ বুলি ক'লে ল'ব নোৱাৰি নহয়। ফোনটোততো বহুত পইচা লাগিব, কিন্তু ইমান পইচাটো মোৰ ওচৰত নাই। নাই, ক'ৰবাত ধাৰ কৰি আনা। সেইবুলি কি মই ফোন নোলোৱাকৈ থাকিম নেকি? বোপাই, দুদিনমান থাকচোন, পইচা পালে ভাল এটা লৈ দিম। মোক আৰু একো নক'বা মা, মোক ফোন লাগিবই। কি কৰি দিয়া সেইটো তোমাৰ কথা, নহ'লে মই ঘৰ এৰি গুচি যাম। পইচা নাই। ইমানবোৰ পইচা মই এতিয়া ক'ত পাম? মোক কোনে দিব? ইপিনে ঘৰত খাবলৈও দেখোন একো নাই। কি কৰোঁ? ক'লৈ যাওঁ? কোনে দিব মোক পইচা? মালিকৰ ঘৰৰ মানুহকে ক'ব লাগিব। কি
কিবা এটা উপায় দিয়ে নেকি। শুন পাহি কি হ'ল মন চন মাৰি বহি আছ যে। থুপুকি বাইদেউ আহক আহক। থুপুকি বাইদেউ ব'লক ভিতৰতে বহকগে। নবহো দিয়া, এই নিমন্ত্ৰণ এটা কৰিবলৈহে আহিছো। নিমন্ত্ৰণ? কিহৰ নিমন্ত্ৰণ আকৌ? তুমি হ'বলা গম নোপোৱা, আমাৰ ল'ৰাই গুৱাহাটীত চাকৰি পালে নহয়। হয় নেকি? খুব ভাল লাগিছে দেই কথাটো শুনি। ৰাতিলৈ মানে আমাৰ ল'ৰাই পাৰ্টি যোগাৰ কৰিছে। পিছে তোমালোকৰ জয়ৰ কি খবৰ? আমাৰ ল'ৰা আৰু তোমালোকৰ জয় একেজুৰি আছিলে নহয়। সি পঢ়িহে আছে। সিও জোৰ নিদিয়া নহয় বাৰু, কিবা এটা কৰিবগে চাগে। পিছে ৰাতি পাৰ্টি তাকো যাব ক'বা। আমাৰ ই তাৰ কথা কৈয়ে থাকে, কিন্তু সি নাযায় আকৌ। কিতাপ চিতাপ লাগিলে মানে ক'বা, আমাৰ ইয়াৰ ভাগৰ আছে নহয়, সি তাকে পঢ়িব পাৰিব। ভালকে পঢ়িলেই হ'ল আৰু ন? ঠিক আছে বাৰু থুপুকি বাইদেউ, মই বাৰু ইয়াক ক'ম। এতিয়া মই যাওঁ শুন পাহি, নোযোৱাকৈ নাথাকিবা কিন্তু। ঠিক আছে থুপুকি বাইদেউ, যাম বাৰু। এতিয়া মই আহোঁ দেই। কিতাপখিনি তাৰ পৰাই আনিব লাগিব। তেতিয়া কিতাপৰ পইচাকেইটাৰ লগত আৰু কেইটামান পইচা যোগ দি তাক ফোন এটাকে নিদিব লাগিব। জয়, নিয়ৰে কৈছে তুমি কিন্তু নিউ ফোন কিনিলা। অংকিতা, মানে মই পুৰণা বস্তু লৈ ভাল নাপাওঁ, সেইকাৰণে আৰু লৈ ল'লোঁ আৰু। পিছে আজি পাৰ্টি দিব লাগিব কিন্তু, ডাবল পাৰ্টি। নহ'লে আজি কাম এটাকে কৰোঁ। কাম? কিহৰ কাম আকৌ? আজি তোমালোকৰ ঘৰত যাওঁ ব'লা। আমাৰ ঘৰত? কিয়, উচপ খালা যে? মানে আজি আমাৰ ঘৰত যাব নালাগে নেকি? কিন্তু কিয়? মানে মোৰ মা এমাহৰ কাৰণে মামা ঘৰলৈ গৈছে। হয় নেকি? ঠিক আছে বাৰু, বেলেগ এদিন যাম। অংকিতা, ব'লা অলপ ঘূৰি আহোঁ। ঠিক আছে ব'লা। দিনটো ঘূৰি ঘূৰি আমনি লাগি গৈছেগে পাই। নিয়ৰলৈ ফোন এটা কৰি লওঁ। নিয়ৰ, তুমি ঘৰ পালাগেনে? হা? মই আহি জাষ্ট বহিছোহে আৰু। ঠিক আছে হ'ব দিয়া এতিয়া। নিয়ৰ ল'ৰাটো ইমান বেয়া নহ'ব চাগে দেই। বাৰু চাওঁ কি হয়। যাওঁ অলপ ফ্ৰেছ হৈ লওঁগে। ইমান যে গাটো বেয়া লাগিছে। পানী অকণো খাওঁ খাওঁ লাগিছে। শুন, শুন। চাওঁ এইফালে আহচোন। শুনিছনে? শুন। কি হ'ল হা? কি হ'ল? শান্তি নাইকিয়া হৈছে মানে এইখন ঘৰত মোৰ। খংনো কিয় কৰিছ? মোৰ গাটো বৰ এটা ভাল নহয়, কঁকালটো বৰ বিষাইছে। পানী অকণ আনি দিবি নেকি? কি অদৰকাৰী কামত মোক চিঞৰি নাথাকিবা। গা ভাল নহয়, কাপোৰ লৈ শুই যোৱা। মোক আৰু চিঞৰি ডিষ্টাৰ্ব নিদিবা। হ'ব দে বোপাই, তই যা, টেবুলতে ভাত বাঢ়ি থোৱা আছে, তই খা গৈ যা। মোৰনো কি, অকণমান শুই দিলেই ভাল পাই যাম। যা যা। আৰু শুনা, কাইলৈ মোক পইচা লাগিব, কাৰণ ফোনটোত মোৰ ৰিচাৰ্জ শেষ হ'ল। শুন, ৰিচাৰ্জটো এতিয়া কৰিব নালাগেচোন। মানে ঘৰত খাবলৈ একোৱেই নাই, পইচা কেইটামান আছে। মই আকৌ কামলৈ যাবও পৰা নাই নহয়। কামত যাব পৰা নাই? সেইটো কি মোৰ ভুল? বেমাৰৰ ভেকচিন ধৰি ঘৰত কোন শুই আছে? মুঠতে মোক কাইলৈ পইচা লাগিবই। এতিয়া মই যাওঁ, আৰু মোক ডিষ্টাৰ্ব দি নাথাকিবা চিঞৰি চিঞৰি। বেমাৰ। গাটো দেখোন বৰ বেয়া কৰি আহিছে, অকণমান শুইয়ে লওঁ। ভগৱান, মোক সোনকালে সুস্থ কৰি দিয়া, নহ'লে দেখোন ল'ৰাটো ভোকতে মৰিব। কৃষ্ণ কৃষ্ণ। নিয়ৰ। অংকিতা, তুমি? তুমি ইয়াত যে? তোমাকেই বিচাৰি আছো। কিন্তু মোক কিয় বিচাৰিছা? মানে কথাটো হ'ল যে কাইলৈ জয় বাৰ্থডে, সেইকাৰণে ভাবিছো আমি ছাৰপ্ৰাইজ এটা দিওঁ। নে কি কোৱা তুমি? কথাটো বেয়া হোৱা নাই বাৰু, কিন্তু ছাৰপ্ৰাইজটো দিবা ক'ত? ছাৰপ্ৰাইজটো দিম সিহঁতৰ ঘৰত। ঘৰত? কি হ'ল, উচপ খালা যে? নাই একো নাই। ঠিক আছে, তুমি কাইলৈ 12টা বজাত ওলাই আহিবা। হ'ব ঠিক আছে। নাপাহৰিবা কিন্তু। অ'কে। অংকিতা, এইটোৱে জয়ৰ ঘৰ। হয় নেকি? কিন্তু সিহে আছে নাই বা এতিয়া? জয় নাথাকিলেও হ'ব, দৰ্জাখন খোলা আছে নহয়, ব'লা ভিতৰলৈ যাওঁ। ঠিক আছে, ব'লা। নিয়ৰ, অংকিতা, এয়া নিয়ৰ মাক। কিন্তু মাকটো ঘৰত নাই বুলি কৈছিল। এক মিনিট ৰ'বা, মই চিনি পাইছোঁ। চিনি পাইছা? কিন্তু কেনেকৈ? খুৰী? খুৰী। কোননো বাৰু? আণ্টি, আপুনি? অংকিতা, তুমি খুৰীক চিনি পোৱা নেকি? চিনি মানে? মই ভালকৈ চিনি পাওঁ। মাজনী, তুমি আমাৰ ঘৰত যে? খুৰী, মই আজি আপোনালোকৰ ঘৰত। কিন্তু তুমি আমাৰ ঘৰত কিয়? মই আহিব নাপায় নেকি? অংকিতা, নিয়ৰ, তুমি ইয়াত যে?
আৰু নিয়ৰ তই? অঁ আমি কিয় ভয় খালা নেকি? নাই নাই, ভয় আকৌ কিয় খাম? চিহ জয়, তোমাক আজি মোৰ নিজৰ বন্ধু বুলি ক'বলৈ ঘিণ লাগিছে। তোমাৰ তোমাৰ মনটো ইমান লেতেৰা নে? সঁচা জয়, তই বহুত ডাঙৰ ভুল কৰিলি। জয়, তুমি চাগে ভাবিছা তোমাৰ মাক মই কেনেকৈ চিনি পাওঁ? তোমাৰ মায়ে আমাৰ ঘৰতে কাম কৰে, কিন্তু মই আণ্টিক কাম কৰা মানুহ হিচাপে নাৰাখোঁ। আৰু তুমি তোমাৰ নিজৰ মা হৈ তোমাৰ মায়ে তোমাক সুখত ৰাখিবৰ কাৰণে 10 কিলোমিটাৰ খোজকাঢ়ি কামলৈ যায়, আৰু তুমি নিশ্চিন্ত মনে ঘূৰি ফুৰা। তোমাক ভগৱানে কেতিয়াও মাফ নকৰে। মোৰ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অংকিতা। তোমালোকে মোক মাফ কৰি দিবা। মা, অ' মা, তুমি মোক মাফ কৰি দিব পাৰিবানে? মোৰ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অ' মা। মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ ন? ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো তুমি মোক যি লাগে তাকেই দিছিলা। আচলতে এজনী মাকে কৰিব নোৱাৰা কাম একোৱেই নাই। মা, মা মোক প্লিজ মাফ কৰি দিবা। বোপায়ো উঠ উঠ, মইতো কেতিয়াও বেয়া পাব নোৱাৰোঁ। মোৰ আজি নিজৰ ওপৰতে বহুত ঘৃণা উপজিছে মা। নিয়ৰ, তুমি এতিয়া বুজি পালা মা আচলতে কি? মা হৈছে এই বুজাব নোৱাৰা শিহৰণ। প্ৰতিটো সুখ দুখত তুমি কাষত অকল মাকে পাবা। গতিকে এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা। মই তোমাক কথাই দিছোঁ অংকিতা, মই মোৰ মাক আৰু মই কেতিয়াও দুখ পাবলৈ নিদিওঁ। আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিম মা। ব'লা মা, আজি মোৰ জন্মদিন নহয়, নামঘৰত থাকিয়ে গৈ জুঠা আহোঁগৈ। বোলা বোলা জয়, আমিও যাম। আজি সকলোতকৈ সুখী মানুহজনী হৈছোঁ মই।